নমস্কাৰ প্ৰিয় দৰ্শক শ্ৰোতা জীৱন যাত্ৰাৰ দৈনিক ৰাশিফল শিতানত আপোনালোক সকলোকে স্বাগতম আজি জেঠ মাহৰ 28 তাৰিখ বৃহস্পতিবাৰ ইংৰাজীৰ 2025 বৰ্ষৰ জুন মাহৰ 12 তাৰিখ আজি সূৰ্যোদয়ৰ সময় 4:36 আৰু সূৰ্যাস্তৰ সময় 6:11 আজি তিথি হৈছে কৃষ্ণা দ্বিতীয়া তিথি নক্ষত্ৰ মূলা নক্ষত্ৰ আজি জন্ম হোৱা শিশুসকলৰ ধনু ৰাশি ক্ষত্ৰিয় বৰ্ণ আৰু ৰাক্ষকগণ হ'ব আজিৰ দিনটোত মৃতকে দুখ নাপায় যদিও দিনৰ 1:48 পিছত মৃতকে এক পাত দুখ পাব যাত্ৰা আজি দক্ষিণ দিশৰ বাহিৰে অন্য দিশসমূহত শুভ দেখা যায় শুভ কৰ্ম গাত্ৰহৰিদ্ৰা অব্যৰাহ্ন বৃক্ষাদি ৰোপণ ধান্য ৰোপণ ধান্য ছেদন ধান্য স্থাপন বাহন ক্ৰয় বিক্ৰয় কম্পিউটাৰ নিৰ্মাণ আৰু চালন আদি শুভ কৰ্ম আজিৰ দিনটো দেখা যায় শুভ সময় দিনৰ 3:32 পৰা সন্ধিয়া 6:19 লৈ সন্ধিয়া 7:05 পৰা নিশা 9:12 পৰ্যন্ত নিশা 12:02 পৰা নিশা 3:35 লৈ শুভ সময় আজিৰ দিনটো দেখা যায় বিবিধ শ্ৰাদ্ধ দ্বিতীয়াৰ একনিষ্ঠ আৰু সপিন্দন এতিয়া আহিছো আজিৰ দিনটোৰ বিশেষত্বলৈ আজি অসমৰ মহাপুৰুষীয়া ধৰ্ম বা এক শৰণ নাম ধৰ্ম প্ৰৱৰ্তনৰ এগৰাকী মূল হোতা মহাপুৰুষ মাধৱদেৱৰ আবিৰ্ভাৱ তিথি লগতে অসমৰ এগৰাকী বিশিষ্ট গায়ক সুৰকাৰ তথা গীতিকাৰ খগেন মহন্তদেৱৰ স্মৃতি দিৱস খাদ্য দিশত আজি দ্বিতীয় তিথি হোৱা হেতুকে মূলা খোৱা নিষেধ প্ৰিয় দৰ্শক শ্ৰোতা আমাৰ জীৱন যাত্ৰা ৰাশিফল শিতান্তি ইউটিউবৰ লগতে ফেচবুকতো উপলব্ধ যিসকল প্ৰিয় দৰ্শক শ্ৰোতাই ফেচবুকৰ জৰিয়তে আমাৰ ৰাশিফল শিতান্তি উপভোগ কৰি আছে তেন্তে অনুগ্ৰহ কৰি আমাৰ এই ফেচবুক পেজটো ফলো কৰি দিব আৰু যিসকল প্ৰিয় দৰ্শক শ্ৰোতাই ইউটিউবৰ জৰিয়তে আমাৰ জীৱন যাত্ৰা ৰাশিফল শিতান্তি বৰ্তমান চাই আছে তেন্তে আপোনালোককো আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থবৰ বাবে অনুৰোধ জনালো এতিয়া আহিছো ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি মেঘ ৰাশিলৈ মেঘ ৰাশিৰ অধিপতিসকলৰ স্বাস্থ্য আজি ভালে থাকিব কিন্তু কৰ্মসূত্ৰে কৰা যাত্ৰা আপোনাৰ বাবে ভাগৰুৱা হ'ব ব্যৱসায়ীসকলে আজি কোনো লোককে পইচা ধাৰলৈ নিদিব ঘৰুৱা দিশত আপোনাৰ জেদি স্বভাৱটোৱে আপোনাৰ পিতৃ-মাতৃক চিন্তিত কৰি তুলিব ছাত্ৰ-ছাত্ৰীসকলে অভিভাৱকৰ পৰামৰ্শত গুৰুত্ব দিলে উপকৃত হ'ব প্ৰেমৰ দিশত আপোনাৰ প্ৰিয়জনৰ আজি সপোন পূৰণ হ'ব যাৰ ফলত আপুনিও সুখী হ'ব নিবনুৱাসকলে নিজৰ উচ্চাকাংক্ষাক সম্পূৰ্ণ কৰিবলৈ অধ্যয়ন আৰু পৰিশ্ৰম কৰিব লাগিব আৰ্থিক অৱস্থা শক্তিশালী কৰিবৰ বাবে মাংস আৰু মাদক দ্ৰব্য পৰিহাৰ কৰক আপোনাৰ আৰাধ্য ভগৱান হৈছে ভগৱান বিষ্ণু নাৰায়ণ শুভ ৰং নীলা শুভ সংখ্যা 2 আৰু 8 এইবাৰ আহিছো ৰাশি চক্ৰৰ দ্বিতীয়টো ৰাশি বৃষ ৰাশিলৈ আজি আপুনি কৰ্মক্ষেত্ৰত আপোনাৰ পাৰিপাৰ্শ্বিকতা ভালদৰে বুজিহে কাম কৰক ব্যৱসায়ীসকলৰ আজি আৰ্থিক দিশত লাভৰ আশা আছে ঘৰুৱা দিশত আপোনাক আজি সন্তানৰ পঢ়া-শুনাৰ ক্ষেত্ৰত ব্যস্ত হোৱা দেখা যাব প্ৰেমৰ দিশত প্ৰেমাস্পদৰ সৈতে আপোনাৰ সম্বন্ধ আজি অধিক শক্তিশালী হ'ব নিবনুৱাসকলে আজি কিবা সমস্যাত পৰিব পাৰে কিন্তু তাৰ বাবে আপুনি হতাশ হৈ নপৰিব স্বাস্থ্যৰ দিশত যোগ আৰু ধ্যান কৰিলে আপুনি মানসিক আধ্যাত্মিক আৰু শাৰীৰিকভাৱে সতেজ হৈ থাকিব আপোনাৰ আৰাধ্য ভগৱান হৈছে মা দুৰ্গা শুভ ৰং ৰঙা আৰু বগা শুভ সংখ্যা 3 আপোনালোকে যদি আমাৰ ৰাশিফল শিতান্তি চাই ভাল পায় তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদিহে কিবা দিহা পৰামৰ্শ দিব বিচাৰে তেন্তে কমেন্ট যোগে আমালৈ প্ৰেৰণ কৰিব এইবাৰ আহিছো মিথুন ৰাশিলৈ আপোনাৰ আজি সাঁচতীয়া ধনে সঠিক সময়ত সহায় কৰিব মিথুন ৰাশিৰ বেপাৰ বাণিজ্যৰ লগত জড়িতসকলৰ আজি বিশেষ লাভ হোৱাৰ সম্ভাৱনা আছে আপুনি আজি আনৰ আগত কথা কোৱাৰ আগতে বহুবাৰ ভাবি ল'লে উপকৃত হ'ব কিয়নো আপোনাৰ কোনো ব্যক্তিৰ লগত আজি কথাৰ কটাকটি হ'ব পাৰে প্ৰেমৰ দিশত আপোনাৰ প্ৰেমাস্পদৰ সৈতে তৰ্ক বিতৰ্ক হোৱাৰো সম্ভাৱনা আছে এই ক্ষেত্ৰত আপুনি মৌনতা অৱলম্বন কৰাই শ্ৰেয় আজি আজৰি সময়ত আপোনাক সুমধুৰ সংগীত শুনি সময় অতিবাহিত কৰা দেখা যাব স্বাস্থ্যৰ দিশত শুভ যদিও মানসিকভাৱে আপুনি আজি অশান্তিত ভুগিব পাৰে আপোনাৰ আৰাধ্য ভগৱান হৈছে ভগৱান গণেশ শুভ ৰং মটিয়া শুভ সংখ্যা 4 এইবাৰ জানো হওক কৰ্কট ৰাশিৰ আজিৰ দিনটোৰ বিষয়ে আপুনি আজি বহুদিনীয়া ভাগৰ আৰু অশান্তিৰ পৰা পৰিত্ৰাণ লাভ কৰিব লগতে এই সমস্যাসমূহৰ পৰা পৰিত্ৰাণ পাবৰ বাবে জীৱনশৈলীত আপুনি কিছু সালসলনি আনিব লাগিব ব্যৱসায়ীসকলে অযথা খৰচ কৰাত নিজকে বাধা প্ৰদান কৰিবলৈ চেষ্টা কৰা উচিত
ছাত্ৰ-ছাত্ৰী আৰু নিবনুৱাসকলে যিকোনো ঋণাত্মক কাম কৰাৰ পৰা বিৰত থাকিলে উপকৃত হ'ব। প্ৰেমৰ দিশত আজি আপুনি দিনটো প্ৰেমাস্পদৰ লগত কটাব পাৰিব। নিবনুৱাসকলৰ আজি সমস্যাসমূহ মুহূৰ্ততে দূৰ হ'ব। ওম নমঃ ভগৱতে ৰুদ্ৰায় নমঃ এই মন্ত্ৰৰ উচ্চাৰণ 11 বাৰ কৰিলে আপোনাৰ পাৰিবাৰিক জীৱন ভালে থাকিব। আপোনাৰ আৰাধ্য ভগৱান হৈছে ভগৱান মহাদেৱ। শুভ ৰং আকাশী আৰু সেউজীয়া। শুভ সংখ্যা 1। যিসকল প্ৰিয় দৰ্শক শ্ৰোতাই ফেচবুকৰ জৰিয়তে আমাৰ জীৱন যাত্ৰা ৰাশিফল শিতান্তি বৰ্তমান উপভোগ কৰি আছে তেন্তে আমাৰ এই ফেচবুক পেজটো ফলো কৰি দিব বুলি আশা কৰিলোঁ। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মস্থানত দিনটো সামগ্ৰিকভাৱে ভালদৰেই পাৰ হ'ব। এই ৰাশিৰ বেপাৰ বাণিজ্যৰ সৈতে জড়িতসকলে কোনো গুৰুত্বপূৰ্ণ ব্যৱসায়িক পৰিকল্পনা সিদ্ধ কৰিবলৈ আজি সক্ষম হ'ব। মাত্ৰ আপুনি আনৰ ঋণাত্মক কথাত গুৰুত্ব নিদিব। ঘৰুৱা দিশত আপোনাৰ নিসংগতা অনুভৱ দূৰ কৰিবলৈ হ'লে আপুনি পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰক। প্ৰেমৰ দিশত আজিৰ দিনটো আপোনাৰ বাবে শ্ৰেষ্ঠ দিন হিচাপে পৰিগণিত হ'ব। ছাত্ৰ-ছাত্ৰী আৰু নিবনুৱাসকলে আজি সন্ধিয়াৰ ভাগলৈ সুখবৰ লাভ কৰিব পাৰে। স্বাস্থ্যৰ দিশত তেল আৰু মছলাযুক্ত খাদ্য গ্ৰহণৰ পৰা বিৰত থাকিলে উপকৃত হ'ব। সিংহ ৰাশিৰ অধিপতিসকলৰ আৰাধ্য ভগৱান হৈছে ভগৱান বিষ্ণু নাৰায়ণ। শুভ ৰং সোণালী আৰু হালধীয়া। শুভ সংখ্যা 1 আৰু 9। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ যিসকল অধিপতি দীৰ্ঘদিনীয়া অৰ্থ সংকটত ভুগি আছিল তেওঁলোকৰ আজি ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে। আজি আপোনাৰ পাৰদৰ্শিতাৰ বাবে আনৰ সন্মানৰ পাত্ৰ হ'বলৈ আপুনি সক্ষম হ'ব। আজিৰ দিনটোত আপোনাৰ মনে বিচৰা কৰ্ম সম্পন্ন হোৱাৰ যোগ দেখা যায়। ব্যৱসায়ীসকলৰ কৰ্ম সংক্ৰান্তীয় ভ্ৰমণ হ'ব পাৰে যাৰ ফলত আপুনি ভাগৰুৱা অনুভৱ কৰিব। পাৰিবাৰিক দিশত ভাতৃ ভগ্নীৰ পৰা আনন্দ লাভ কৰিবলৈ সক্ষম হ'ব। এই ৰাশিৰ নিবনুৱাসকলৰ আজি সপোন পূৰণৰ পথ প্ৰশস্ত হ'ব। ছাত্ৰ-ছাত্ৰীসকলৰ দিনটো শুভ যদিও অন্যমনস্কতা বৃদ্ধি পাব পাৰে। স্বাস্থ্যৰ দিশত খাদ্য গ্ৰহণত সতৰ্ক নহ'লে পুৰণি ৰোগে আজি আপোনাক আমনি দিয়াৰ সম্ভাৱনা আছে। আপোনাৰ আৰাধ্য ভগৱান হৈছে ভগৱান গণেশ। শুভ ৰং সেউজীয়া। শুভ সংখ্যা 5। যিসকল প্ৰিয় দৰ্শক শ্ৰোতাই ইউটিউবৰ জৰিয়তে আমাৰ জীৱন যাত্ৰা ৰাশিফল শিতান্তি বৰ্তমান চাই আছে তেন্তে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তেতিয়া প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। ভগৱান গণেশৰ চিত্ৰ অথবা মূৰ্তি নিজৰ লগত ৰাখিলে আপোনাৰ আজিৰ দিনটো খুব সুন্দৰভাৱে পাৰ হ'ব। আপোনাৰ আজিৰ দিনটোত কৰ্মস্থানত কৰা প্ৰচেষ্টাসমূহ সাৰ্থক হ'ব। ব্যৱসায়ীসকলে আজি খুব সাৱধানেৰে কাম কৰা উচিত কিয়নো কোনো গোপন শত্ৰুৱে আপোনাৰ আজি অপকাৰ কৰাৰ সম্ভাৱনা আছে। পাৰিবাৰিক দিশত হঠাৎ আলহীৰ আগমনৰ বাবে আজি আপোনাৰ পচন্দ অনুযায়ী কামসমূহ সম্পন্ন নহ'ব। ৰাজনীতিৰ লগত জড়িতসকলৰ সুনাম বৃদ্ধি পাব। ছাত্ৰ-ছাত্ৰী আৰু নিবনুৱাসকলে প্ৰচেষ্টা অব্যাহত ৰাখিলে সফলতাৰ সংকেত লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ দিশত আপোনাৰ আজিৰ দিনটো মধ্যম ফলদায়ক। আপোনাৰ আৰাধ্য ভগৱান হৈছে মা দুৰ্গা। শুভ ৰং সুমথিৰা। শুভ সংখ্যা 4। এইবাৰ জানো আহক বৃশ্চিক ৰাশিৰ আজিৰ দিনটোৰ বিষয়ে। আজি আপুনি কৰ্মস্থানত কোনো সমস্যাত পৰিব পাৰে। আপুনি ধীৰ গম্ভীৰভাৱে কৰ্ম কৰিবলৈ যত্ন কৰক। এই ৰাশিৰ ব্যৱসায়ীসকলে আজি অতি উৎসাহী হৈ কাম নকৰিব। ঘৰুৱা দিশত আপোনাৰ আজিৰ দিনটোত গতানুগতিকতা চলি থাকিব। শিক্ষাৰ্থীসকলে আজি নিজৰ প্ৰতিভাৰ দ্বাৰা আনৰ প্ৰশংসা লাভ কৰিব পাৰিব। নিবনুৱাসকলৰ আজিৰ দিনটো আশাব্যঞ্জক দেখা যায়। স্বাস্থ্যৰ দিশত আজি আপোনাৰ মূৰৰ বিষে আমনি দিয়াৰ সম্ভাৱনা আছে। নিতৌ পুৱা সূৰ্য প্ৰণাম কৰিলে আপোনাৰ আৰ্থিক স্থিতি সবল হ'ব। আপোনাৰ আৰাধ্য ভগৱান হৈছে ভগৱান হনুমান। শুভ ৰং গাঢ় নীলা। শুভ সংখ্যা 7। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। আপোনালোকে যদি আমাৰ ৰাশিফল শিতান্তি চাই ভাল পায় তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদিহে কিবা দিহা পৰামৰ্শ দিব বিচাৰে তেন্তে কমেণ্ট যোগে আমাক জনাব পাৰে। আজি আপোনাৰ ধন সঞ্চয় কৰাত সমস্যা হ'ব। সেয়েহে আপুনি খৰচৰ মাত্ৰা অলপ হ্ৰাস কৰিবলৈ চেষ্টা কৰিব। এই ৰাশিৰ ব্যৱসায়ীসকলৰ গুৰুত্বপূৰ্ণ কাম যিটো আপুনি বহুত দিনৰ পৰা কৰি আছিল সেই কাম আজি স্থগিত হ'ব পাৰে। ঘৰুৱা দিশত আপোনাৰ অভিভাৱকে কিছুমান নতুন নিয়মাৱলী সংযোগ কৰাৰ সম্ভাৱনা আছে।
ছাত্ৰ-ছাত্ৰীসকলে আজি নিজৰ সহোদৰৰ সৈতে খেল ধেমালি কৰি সময় অতিবাহিত কৰিব পাৰিব। প্ৰেমৰ দিশত আপোনাৰ আজি শুভ দেখা যায়। নিবনুৱাসকলৰ আজি গতানুগতিকতা অব্যাহত থাকিব। আপোনাৰ আৰাধ্য ভগৱান হৈছে ভগৱান শিৱ, শুভ ৰং হালধীয়া, শুভ সংখ্যা 5। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। কাৰ্যক্ষেত্ৰত আপোনাৰ আজি সফলতা প্ৰাপ্তিৰ সম্ভাৱনা আছে। আপোনাৰ সকলো ক্ষমতাক অধিক ভাল কৰাৰ চেষ্টা কৰক। আজি আপোনাৰ ওচৰত বহুত সময় থাকিব যদিও এই সময় আপুনি সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ অসমৰ্থ হ'ব। আপুনি আজি মানসিকভাৱে অশান্তিটো ভুগিব পাৰে। প্ৰেমৰ দিশত আপোনাৰ সততাই আজি নতুন দিশ ল'ব। অংশীদাৰীত ব্যৱসায়ৰ নতুন পৰিযোজনা আৰম্ভ কৰিবৰ বাবে আজি ভাল দিন। ছাত্ৰ-ছাত্ৰীসকলে নিজৰ উৎসাহ নেহেৰুৱাব। আজিৰ দিনটো আপোনাৰ আৰু জীৱনসংগীৰ মাজত আত্মীয়তাপূৰ্ণ কথা কোৱাৰ বাবে সঠিক সময়। কিন্নৰসকলক সেউজীয়া ৰঙৰ বস্ত্ৰ দান কৰক। আপোনাৰ আৰাধ্য ভগৱান হৈছে ভগৱান হনুমান, শুভ ৰং সুমথিৰা, শুভ সংখ্যা 2। যিসকল প্ৰিয় দৰ্শক শ্ৰোতাই ফেচবুকৰ জৰিয়তে আমাৰ ৰাশিফল শিতান্তি চাই আছে তেন্তে অনুগ্ৰহ কৰি আমাৰ এই ফেচবুক পেজটো ফ'ল' কৰি থ'ব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। ধ্যান আৰু যোগাভ্যাসে আপোনাক শাৰীৰিক আৰু মানসিক ৰূপত শক্তিশালী কৰিব। এই ৰাশিৰ বেপাৰ বাণিজ্যৰ লগত জড়িতসকলৰ দিনটোৰ আৰম্ভণিতে আৰ্থিক দিশত শুভ হ'ব যদিও গধূলিৰ সময়ত আপোনাৰ ধন খৰচ হ'ব পাৰে। ঘৰুৱা দিশত কোনো আত্মীয়ৰ বাবে পৰিয়ালত আনন্দ আৰু উল্লাসৰ মুহূৰ্তই বিৰাজ কৰিব। প্ৰেমৰ দিশত আপোনাৰ প্ৰিয়জনক আজি নিৰাশ নকৰিব। এই ৰাশিৰ আইন আৰু ৰাজনীতিৰ লগত জড়িতসকলে ধনাত্মক চিন্তা চৰ্চাৰে আগবাঢ়িলে লাভান্বিত হ'ব। আপুনি হনুমান মন্দিৰত সেন্দুৰ, মচুৰ দাইল আৰু ভিন্ন ৰঙী 5 বিধ ফুল অৰ্পণ কৰিলে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ আৰাধ্য ভগৱান হৈছে ভগৱান সদাশিৱ, শুভ ৰং গুলপীয়া, শুভ সংখ্যা 7। এইবাৰ আহিছোঁ ৰাশিচক্ৰৰ অন্তিমটো তথা 12 সংখ্যক ৰাশি মীন ৰাশিলৈ। কৰ্মস্থানত আজি আপুনি কোনো প্ৰভাৱশালী ব্যক্তিৰ লগত সম্পৰ্ক কৰিলে লাভান্বিত হ'ব। এই ৰাশিৰ ব্যৱসায়ীসকলে সময় আৰু ধনৰ মূল্য বুজি নাপালে ভৱিষ্যতে সমস্যাৰ সন্মুখীন হ'ব। ঘৰুৱা দিশটো আপোনাৰ আজি শুভ দেখা যায়। ছাত্ৰ-ছাত্ৰী আৰু চাকৰি প্ৰত্যাশীসকলে এলাহ ভাৱ আৰু অযথা চিন্তা ত্যাগ কৰি গঠনমূলক কাম কৰিলে উপকৃত হ'ব। স্বাস্থ্যৰ দিশত আপোনাৰ আজি মধ্যম দেখা যায়। নিতৌ হনুমান চালিচা পাঠ কৰিলে আপোনাৰ জীৱনৰ পৰা বেয়া দিশসমূহ আঁতৰি যাব। মীন ৰাশিৰ অধিপতিসকলৰ আৰাধ্য ভগৱান হৈছে ভগৱান বিষ্ণু নাৰায়ণ, শুভ ৰং আকাশী, শুভ সংখ্যা 1 আৰু 4। আশা কৰিছোঁ আপোনালোকে আমাৰ এই শিতানৰ দ্বাৰা উপকৃত হৈছে। আপোনালোকে যদি আমাৰ এই দৈনিক ৰাশিফল শিতান্তি ভাল পায় তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদিহে কিবা দিহা পৰামৰ্শ দিব বিচাৰে তেন্তে কমেণ্ট যোগে জনাব পাৰে। যিসকল দৰ্শক শ্ৰোতাই আমাৰ জীৱন যাত্ৰা চেনেলটো ফেচবুকৰ জৰিয়তে উপভোগ কৰি আছে তেন্তে আমাৰ এই ফেচবুক পেজটো ফ'ল' কৰি দিব। লগতে যিসকলে ইউটিউব যোগে আমাৰ ৰাশিফল চেনেলটো চাই আছে তেন্তে আপোনালোকক আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ অনুৰোধ জনালোঁ। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে আমি জীৱন যাত্ৰাৰ সমূহ পৰিয়ালে আজিলৈ লৈছোঁ বিদায়। ধন্যবাদ।